জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছোঁ অন্য নতুন ভিডিঅ'লৈ তো বন্ধুবান্ধৱীসকল পঞ্চায়ত বিভাগৰ ফালৰ পৰা নতুন পদ মুকলি হৈ গৈছে প্ৰায় পদ মুকলি হৈছে 1174টা আপোনালোকৰ নতুনকৈ পদ মুকলি হৈ গৈছে নতুনকৈ পদ খালী হৈ গৈছে অফিচিয়েলি আপোনালোকক এনাউন্স কৰা হৈছে অফিচিয়েল নটিচ আজি আহি গৈছে তো চাকৰি এবাৰ সবেই পাব আপোনালোকে আবেদনৰ তাৰিখ লগতে আবেদনত আপোনালোকৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 ৰ পদ মুকলি হ'ব পঞ্চায়ত বিভাগৰ ফালৰ পৰা তাতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এজ লিমিট আপোনালোকৰ কিমান দিয়া হৈছে বয়সৰ সময়সীমা আপোনালোকৰ কিমান আছে তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাব তো ভিডিঅ'টো কোনো স্কিপ নকৰি আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে মই আছো বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে Pnrd আসাম ৰিক্ৰুটমেণ্ট 2023 এপ্লাই ফৰ 1176 নিউ গ্ৰেড 3 এণ্ড গ্ৰেড 4 ভেকেঞ্চি তো বন্ধুবান্ধৱীসকল অফিচিয়েল সাইডৰ যিটো লিংক হয় সেইটো আপোনালোকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব তাৰ আগতে আপোনালোকে ভিডিঅ'ৰ ক্লিপটো চাই ল'ব আপোনালোকক ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বা আপোনালোকৰ কিমান পদ আহিব কোনটো বিভাগত কিমান পদ থাকিব গ্ৰেড 3 ত কিমান থাকিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব তো সকলোখিনি সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানি লওক তাৰপিছতে অফিচিয়েল সাইডত আপোনালোকে গৈ চাব পাৰিব তো নেক্সট আপোনালোকক ইয়াতে কৰিছে যে Pnrd Assam Recruitment 2023 Panchayat and Rural Development Pnrd Assam release shown the recruitment advertisement for 1176 grade 3 and grade 4 vacancies in all Assam over to অসমৰ বাবে এই পদসমূহ মুকলি হ'ব only অসমৰ ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব interested and eligible candidate who are seeking to apply can fill Pnrd Assam online application from September 2023 or আগত আপোনালোকে এই সমূহ ফৰ্ম আপোনালোকে এপ্লাই কৰিবলৈ ষ্টাৰ্ট হৈ যাব the last date submission online application is September last week তো আপোনালোকৰ সেপ্টেম্বৰ মাহটোতে হোৱা বহুত বেছি চান্স আছিল কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ অফিচিয়েল সাইটত লিংক অহা নাই অহা লগে আপোনালোকক দিম তো আপোনালোকে ভিডিঅ'টো হেকানে আপোনালোকে সেভ কৰি ৰাখিব লগতে চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে অফিচিয়েল যেটো নোটিফিকেশন অহা লগে আপোনালোকে যাতে পায় তো আপোনালোকক ইয়াতে যেটো Pnrd আসাম ৰিক্ৰুটমেণ্ট 2023 ৰ ওভাৰভিউ আপোনালোকক ক'বলৈ চেষ্টা কৰিম নেম অফ পোষ্ট আপোনালোকৰ Pnrd আসাম ৰিক্ৰুটমেণ্ট 2023 পঞ্চায়ত তোৰ ফালৰ পৰা যিসমূহ আপোনালোকৰ পদ আহিব এই সমূহৰ আপোনালোকৰ জব টাইপ আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 পদসমূহ মুকলি হ'ব নাম্বাৰ অফ ভেকেন্সিজ 1176 টা পদ মুকলি হ'ব আৰু এক্সাম ডেট আপোনালোকৰ নটিফাই বৰ্তমান সময়লৈকে কৰা নাই আৰু এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন যোগেদি এই পদসমূহৰ আবেদন কৰিব লাগিব আৰু এপ্লাই ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰ মাহটোৰ ভিতৰতে তো বন্ধুবান্ধৱীসকল ইয়াতে আপোনালোকে এটা কথা মন কৰিব ছেপ্টেম্বৰ বা অক্টোবৰ মাহত আপোনালোকৰ এই পদসমূহ অহা বহুত বেছি চান্স আছে আপোনালোকৰ 100% অক্টোবৰ বা ছেপ্টেম্বৰ এই দুটা মাহতে আপোনালোকে দেখিবলৈ পাব তাৰ আগতে আপোনালোকক লাষ্ট ডেট ইয়াতে নটিফাই কৰা নাই লগতে আপোনালোকৰ অফিচিয়েল সাইট হৈছে http আপোনালোকৰ assam.gov.in এটো হৈছে আপোনালোকৰ অফিচিয়েল সাইট লিংক তো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক ইয়াতে কম যেটো নেকি আপোনালোকৰ Pnrd জবৰ বাবে পোষ্ট নেম গ্ৰেড 4 ম্যাক্সিমাম আপোনালোকৰ SSLC আপোনালোকে পাস কৰিব লাগিব আপোনালোকে 12 পাস কৰিলেহে এই পদসমূহত আপোনালোকে এলিজিবল হ'ব বা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ গ্ৰেড 3 পদসমূহত এপ্লাই কৰিবলৈ হলে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ক্যান্ডিডেট মষ্ট হেভ পাস SSLC অৰ 12 আপোনালোকৰ যদিহে আপোনালোকৰ 10+2 আছে তেনেহলে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ ইয়াতে হ'ব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব দা ক্যান্ডিডেট শুড বি লেছ দেন 18 বছৰ তলত আপোনালোকে হ'ব নোৱাৰিব আৰু 40 বছৰতকৈ ওপৰত আপোনালোকৰ বয়স হ'ব নোৱাৰিব বয়সৰ সময়সীমা আপোনালোকৰ 18 বা 40 বছৰ দিয়া হৈছে এজ ৰিলেক্সেশনো আপোনালোকে ইয়াতে পাই যাব ST SC কাৰণে 5 বছৰ আছে OBC MOBC কাৰণে 3 বছৰ আছে এক্স সাৰ্ভিসমেন ক্যান্ডিডেট সকলৰ কাৰণে 2 বছৰ আছে PWD ক্যান্ডিডেটৰ কাৰণে 10 বছৰ ইয়াতে এজ ৰিলেক্সেশন আছে আৰু সিটিজেনশিপ আপোনালোকে ইন্ডিয়ান সিটিজেন হ'ব লাগিব লগতে এমপ্লয়মেন্ট আপোনালোকৰ অসমৰ ফালৰ পৰা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে এই পদসমূহত এপ্লাই কৰিবলৈ বা আপোনালোকে যোগ্য হ'ব আৰু আপোনালোকৰ ইয়াতে কৈ দিওঁ আপোনালোকৰ যেটো ফুলফিলিং প্ৰমিস কৰিছিলে আপোনালোকৰ CM ছাৰে ইয়াতে আপোনালোকে 1 লাখ চাকৰি দিম বুলি কৈছিলে বৰ্তমান আপোনালোকৰ প্ৰায় আধা আধিতকৈ বেছি 70% আপোনালোকৰ ফুল হৈ গৈছে কিন্তু বৰ্তমান 32000 আপোনালোকৰ আকৌ নতুন পদ আহিব বুলি কৈছিলে
ইয়াতে আপোনালোকে যদিহে পাহৰি গৈছে এই ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ কিমান পোষ্ট আছে আপোনালোকক কৈ দিওঁ আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট যিটো আসাম পুলিচৰ ফালৰ পৰা 4097টা পদ আহিব হেল্থ এণ্ড FW আপোনালোকৰ হেল্থৰ ফালৰ পৰা যিটো স্বাস্থ্য বিভাগৰ ফালৰ পৰা 5105টা আপোনালোকৰ পদ আহিব এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো শিক্ষা বিভাগৰ ফালৰ পৰা 10299টা আপোনালোকৰ পদ আহিব Pnrd আপোনালোকৰ 1176টা পদ আহিব আৰু গ্ৰেড 3 আপোনালোকৰ পদ আহিব 7073টা লগতে আপোনালোকৰ গ্ৰেড 4ত আহিব 4939টা আপোনালোকৰ নতুনকৈ পদ আহিব টোটেল আপোনালোকৰ নতুন পদ মুকলি হ'ব 32689টা আপোনালোকৰ পদ নতুনকৈ মুকলি হ'ব এপ্লিকেশ্যন ফিজ আপোনালোকৰ ইয়াতে কোনো ধৰণৰ কাটিব নালাগে কেটেগৰি ৱাইজ আপোনালোকৰ ইয়াতে আপোনালোকৰ কিছুমান আছে কেটেগৰি ৱাইজ সব পোষ্টতে আপোনালোকে কাটিব নালাগে কিন্তু আপোনালোকৰ কিছুমান পোষ্টত আপোনালোকে পেমেন্ট কাটিব লাগিব 6টা বিভাগত যিহেতু আপোনালোকৰ 6টা বিভাগত পদ মুকলি হ'ব কিন্তু 6টা বিভাগতে আপোনালোকে পেমেন্ট কাটিব নালাগে কিছুমান বিভাগত কাটিবলগীয়া হ'ব পাৰে UR OBC MOBC সকলে গ্ৰেড 3 পোষ্টৰ কাৰণে 350 টকা লগতে গ্ৰেড 4ৰ কাৰণে 200 টকা আৰু ST SC 250 টকা আৰু গ্ৰেড 4ত আপোনালোকে 150 টকা পেমেন্ট কাটিবলগীয়া হ'ব পাৰে অনলাইন যোগেদি এই পেমেন্টসমূহ আপোনালোকে কটোৱাব পাৰিব তো যদিহে আপোনালোকে এই পদসমূহৰ কাৰণে ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকৰ কাৰণে বহুতে ভাল খবৰ সেপ্টেম্বৰ নতুবা আপোনালোকৰ অক্টোবৰ মাহত আপোনালোকে এই পদসমূহ 100% আপোনালোকৰ অফিচিয়েল নটিফিকেশনত আপোনালোকে পাই যাব হেবাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ নটিফিকেশন অহাৰ লগে লগে খবৰটো আপোনালোকে সকলোতকৈ আগত পায় তো যদিহে ভিডিওটো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জবছৰ আপডেটসমূহ আপোনালোকে সদায় পাই থাকে তো বন্ধু বান্ধৱীসকল আজি কাৰণে ইমানেই জয় হিন্দ জয় ভাৰত জয় অসম